জাষ্টিছ ফৰ জুবিনৰ প্ৰথমটো কঠোৰ পদক্ষেপ ৰাজ্য চৰকাৰে আৰু এতিয়াৰ পৰা শ্যামকানু মহন্তক এক প্ৰকাৰ ব্লেকলিষ্ট কৰিছে ৰাজ্য চৰকাৰে। শ্যামকানু মহন্তই অসমত কোনো ধৰণৰ অনুষ্ঠান পাতিব নোৱাৰিব, কোনো ধৰণৰ ফেষ্টিভেল পাতিব নোৱাৰিব, কোনো ধৰণৰ সাংস্কৃতিক অনুষ্ঠান পাতিব লাগিব। এক প্ৰকাৰ শ্যামকানু মহন্তক ব্লেকলিষ্ট কৰিছে ৰাজ্য চৰকাৰে আৰু এইটো কঠোৰ পদক্ষেপ লৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। শ্যামকানু মহন্তই কোনো ধৰণৰ অনুষ্ঠান পাতিব নোৱাৰিব, তাৰ বিপৰীতে শ্যামকানু মহন্ত এতিয়াৰ পৰা নাপাব কোনো চৰকাৰী পুঁজি, কোনো বিজ্ঞাপন আৰু তেওঁৰ জড়িত থকা কেৱল শ্যামকানু মহন্ত নহয়, শ্যামকানু মহন্ত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে জড়িত থকা কোনো ধৰণৰ সংগঠনক, কোনো NGO য'ত শ্যামকানু মহন্ত জড়িত থাকিব, কোনো ধৰণৰ অনুদান নিদিয়ে, কোনো ধৰণৰ অনুষ্ঠান পাতিব নোৱাৰিব, স্পষ্ট কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এটা বৃহৎ ঘোষণা। আৰু ইয়াৰ উপৰিও কেন্দ্ৰীয় চৰকাৰক মুখ্যমন্ত্ৰীয়ে আহ্বান জনাইছে, ৰাজ্য চৰকাৰে এইটো আহ্বান জনাব কেন্দ্ৰীয় চৰকাৰক যে শ্যামকানু মহন্তই যাতে ৰাজ্যৰ বাহিৰতো কোনো ধৰণৰ যদি অনুষ্ঠান পাতে তালে কোনো ধৰণৰ যাতে অনুদান বা চৰকাৰী পুঁজি নিদিয়ে, এটা বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে। শ্যামকানু মহন্তক এক প্ৰকাৰ ব্লেকলিষ্ট কৰিছে ৰাজ্য চৰকাৰে আৰু গুৰুত্বপূৰ্ণ ঘোষণা জাষ্টিছ ফৰ জুবিনৰ এক প্ৰকাৰ ক'বলৈ গ'লে প্ৰথমটো বৃহৎ পদক্ষেপ ৰাজ্য চৰকাৰৰ। কি ক'ব বিচাৰিব চিফ ম্যানেজিং এডিটৰ? হয়, ইতিমধ্যে আমি কৈছোঁ যে একশ্যন আৰম্ভ হৈছে, যে জাষ্টিছ ফৰ জুবিন যোনটো কেম্পেইন, প্ৰতিগৰাকী অসমীয়াই বিচাৰে যে জুবিন গাৰ্গৰ মৃত্যুৰ আঁৰৰ যি ৰহস্য বা কেইবাটাও অভিযোগ আহিছে যে শ্যামকানু মহন্ত যি নৰ্থ ইষ্ট ফেষ্টিভেল পাতিছিলে ছিংগাপুৰত, তেখেতে লৈ গৈছিলে, তেখেতৰ দায়িত্ব আছিলে, ৰেছপনচিবিলিটি আছিলে। মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা, তেখেতৰ মেনেজাৰ হিচাপে দায়িত্ব আছিলে তেওঁৰ চোৱা চিতা কৰিবলৈ। চ' এনে কেতবোৰ বিষয়ৰ যি ৰাইজৰ মাজত জুবিন অনুৰাগী বা অসমৰ ৰাইজে যি দাবী কৰিছিলে যে আমাক তদন্ত লাগে, ইতিমধ্যে CID তদন্ত ঘোষণা কৰিছে। তাৰপিছতে দ্বিতীয়টো পষ্টমৰ্টমৰ কথা ক'লে, কালি দ্বিতীয়টো পষ্টমৰ্টম হৈ গ'ল। ছিংগাপুৰত এটা অটপচি হৈ গৈছে। চ' সেই অটপচি ৰিপৰ্ট ছিংগাপুৰলৈ ইতিমধ্যে আমি জনামতে থ্ৰু প্ৰপাৰ চেনেল ইণ্ডিয়ান এম্বেচিৰ জৰিয়তে অটপচি ৰিপৰ্ট আৰু পূৰা ছিংগাপুৰ গভৰ্ণমেণ্টক সহযোগিতাৰ কাৰণে ভাৰত চৰকাৰ CIDৰ হৈ ভাৰত চৰকাৰে ইতিমধ্যে দূতাবাসলৈ পত্ৰ প্ৰেৰণ কৰিছে। আৰু এইটো যিহেতু এটা দুখন দেশৰ মাজত, চ' কিছুমান আনুষ্ঠানিকতা পূৰা কৰিব লাগিব, সেইবিলাক ইতিমধ্যে আৰম্ভ হৈছে বুলি আমি গম পাইছোঁ। আৰু CIDৰ 4-5জনীয়া এটা দল ইতিমধ্যে গঠন কৰা হৈছে। তেওঁলোকে এতিয়া চাৰ্চ ৱাৰেণ্ট বিচাৰিব যে মানুহবিলাকক মাতিবলৈ, ধৰক সিদ্ধাৰ্থ শৰ্মাক মাতিব, শ্যামকানুক মাতিব, এটা সময় দিব যে 24 ঘণ্টা বা 48 আৱাৰ্ছৰ ভিতৰত আপোনালোক আহি CID অফিচত উপস্থিত হ'ব লাগে বুলি ক'ব। সেই সময়ত নাহিলে তাৰ পৰৱৰ্তী যোনবিলাক পুলিচৰ ষ্টেপছ থাকে সেই ষ্টেপছ অনুসৰি ফ'ল' হ'ব। যিহেতু ছিংগাপুৰৰ পৰা ঘূৰি আহিলে নে নাই সেই বস্তুটো পাছপৰ্টৰ মিনিষ্ট্ৰী অফ এক্সটাৰ্নেল এফেয়াৰ্ছৰ জৰিয়তে বা হোম মিনিষ্ট্ৰীৰ জৰিয়তে CIDয়ে তথ্য সংগ্ৰহ কৰিবলৈ চেষ্টা কৰিব, নহ'লে লুকআউট ন'টিছ জাৰি কৰিব। চ' এনে কেতবোৰ ব্যৱস্থা আছে। কিন্তু প্ৰথম পৰ্যায় হিচাপে চিফ মিনিষ্টাৰে কিছু সময় পূৰ্বে যি টুইটৰ কথা আপুনি ক'লে যে শ্যামকানু মহন্তক নিষিদ্ধ কৰিছে বুলি ক'লেও ভুল নহ'ব। তাৰমানে অৰ্থাৎ তেখেতে কৈছে যে অসমত যিকোনো অনুষ্ঠান, শ্যামকানুৰ যি এটা NGO আছে তাৰ জৰিয়তে আমি দেখোঁ ৰঙালী বা তেনেকুৱা কিছুমান উৎসৱ পাতি থাকে। চ' নৰ্থ ইষ্ট ফেষ্টিভেল, ৰঙালী উৎসৱ এইবিলাকৰ পৰা পাতিব নোৱাৰিব। কৈছে যে যিকোনো অনুষ্ঠান প্ৰত্যক্ষভাৱে বা পৰোক্ষভাৱে, ডাইৰেক্টলি আৰু ইনডাইৰেক্টলি জড়িত থাকিলেও শ্যামকানুৱে জড়িত থকা যিকোনো অনুষ্ঠান পতাৰ পৰা নিষিদ্ধ কৰিলে। লগতে ৰাজ্য চৰকাৰৰ কোনো ধৰণৰ অনুদান দিয়াৰ পৰা বন্ধ কৰিলে। লগতে কেন্দ্ৰীয় চৰকাৰকো আহ্বান কৰিছে যে আপোনালোকে কোনো ধৰণৰ অনুদান নিদিব। যিহেতু চাওক, ফেষ্টিভেল বা তেনেকুৱা যেতিয়া প্ৰপ'জেল ছাবমিট কৰে চৰকাৰৰ, ৰাজ্য চৰকাৰেই হওক, যিকোনো ৰাজ্য চৰকাৰেই হওক বা কেন্দ্ৰীয় চৰকাৰেই হওক, তেনেকুৱা পুঁজি থাকে। যদি প্ৰপ'জেলটো যদি কংক্ৰিট হয়, ছলিড হয়, আপুনিও যদি ভাল প্ৰপ'জেল এটা দিয়ে আপোনাকো অনুদান দিব। এইটো নহয় যে অকল শ্যামকানুকে দিয়ে। কিন্তু এতিয়া ৰাজ্য চৰকাৰৰ ফালৰ পৰা ঘোষণা কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যে যিকোনো অনুষ্ঠান পাতিলে ডাইৰেক্টলি বা ইনডাইৰেক্টলি য'ত শ্যামকানু মহন্ত জড়িত থাকে তাত দিয়া নহ'ব। যদিও লিখা নাই যে প্ৰাইভেট ছেক্টৰ, পাব্লিক ছেক্টৰ এইবিলাকক যদিও নাম উল্লেখ কৰা নাই, যিহেতু মুখ্যমন্ত্ৰীৰ কৰ্তৃত্বত নাই, বাট ইট ইজ ইমপ্লাইড যে আজি ধৰক অইল ইণ্ডিয়া বা ONGC বা নুমলীগড় ৰিফাইনেৰী বা ষ্টেট বেংকৰ ওচৰলৈও যেতিয়া কাইলৈ যদি যায়
মই ভাবোঁ যে সেই সংগঠনবিলাকেও তেওঁক নিদিব কাৰণ ষ্টেট গভৰ্ণমেণ্টৰ যেতিয়া এনেকুৱা এটা এপ্ৰ'চ লৈছে একশ্যনৰ ৰাইজৰ যেতিয়া তেওঁৰ প্ৰতি এটা প্ৰশ্নবোধক আহিলে তেতিয়া মই নাভাবোঁ যে CSR ফাণ্ডৰ পৰা কোনোবা ডাঙৰ এই অইল ইণ্ডিয়া বা ONGC বা নুমলীগড় ৰিফাইনেৰী বা ষ্টেট বেংকৰ নিচিনা অৰ্গেনাইজেশ্যনে এষ্টাব্লিছমেণ্টে শ্যামকানু মহন্তক যে ডনেশ্যন বা স্পনচৰশ্বিপ দিব মোৰ মনে নকয় কাৰণ তেওঁলোকেতো আমাৰ এটা ছ'চাইটিৰে মানুহ চ' তাৰ মানে এটা কথা নিশ্চিত হ'ব লাগিব যে তেওঁৰ এই যোনটো বিজনেছ ফেষ্টিভেল সেইটো বন্ধ হ'ল ফেষ্টিভেলক লৈ বহুতে কৈছে যে তেওঁ উৎসৱক লৈ বেপাৰ কৰিছে যে হি ইজ এ ফেষ্টিভেল বিজনেছমেন ফেষ্টিভেল পাতি বিজনেছ কৰা এজন ব্যক্তি বুলি কৈছে চ' সেই বস্তুটো বন্ধ হ'ব কাৰণ বন্ধ হ'ল আৰু সেইটোৱে প্ৰথম ষ্টেপ চৰকাৰৰ তাৰ পৰৱৰ্তী সময়ত মই যেনেকৈ ক'লোঁ এৰেষ্ট কৰাৰ ডেফিনেটলি এইটোত এৰেষ্টটো মোৰ মতে এৰেষ্ট হ'বই কাৰণ মুখ্যমন্ত্ৰীক আমি যদি এইকেইদিনৰ আপুনি যদি ক্ৰন'লজি চাই টাইমলাইন চাই প্ৰতিটো কথা ৰাইজে যেনেকৈ কৈ গৈছে যোৰহাটত হ'ব লাগে যোৰহাটত যেতিয়া প্ৰস্তাৱ আহিলে তেতিয়া পৰিয়ালৰ ওচৰলৈ গ'ল দ্বিতীয়টো পষ্টমৰ্টম হ'ব লাগে পৰিয়ালৰ ওচৰলৈ গ'ল চ' এনে কেতবোৰ বিষয়ৰ কথা মোৰ লাগিছে যে তেওঁক যদি কাইলৈ এৰেষ্টৰ দাবী উঠিছে মই ভাবোঁ ডেফিনেটলি এৰেষ্ট ইজ অন দ্য কাৰ্ডছ শ্যামকানু মহন্তই হওক বা সিদ্ধাৰ্থ শৰ্মাই হওক বা আৰু যোনবিলাক মানুহ আহে এৰেষ্ট নিশ্চিতভাৱে হ'ব সেইটো আমি যিমান ইংগিত পাইছোঁ মুখ্যমন্ত্ৰীৰ পৰা এৰেষ্ট ইজ ইনএভিটেবল এৰেষ্ট হ'বই সেইটো তেখেতৰ আমি যিখিনি ইংগিত পাইছোঁ আজিৰ টুইটৰ পৰা যিখিনি আমি ইণ্ডিকেশ্যন পাইছোঁ এৰেষ্টটো ইনএভিটেবল হ'বই এৰেষ্ট পৰৱৰ্তী সময়ত কেনেকৈ এৰেষ্টটো হ'লে কোৰ্টত কি হ'ব তাৰ কি হ'ব সেইটো পিছৰ কথা কিন্তু ইলেকশ্যন মোড আৰম্ভ তেওঁক নিষিদ্ধ কৰি ল'লে তেওঁক ফেষ্টিভেল পতাৰ পৰা বন্ধ থাকিব এৰেষ্ট কৰিব ছিংগাপুৰ এছ'চিয়েশ্যন আৰু এটা ডাঙৰ কথা আহিব ছিংগাপুৰ এছ'চিয়েশ্যনৰ ব্যক্তিকেইজনে কিয় লৈ গৈছিলে চ' তেওঁলোককো মাতিব তেওঁলোক অসমলৈ আহিব লাগিব যদি এতিয়া আৰু এটা দাবী আহি আছে CBI চ' বস্তুটো কেনেকৈ পৰ্যায়লৈ যায় কোন পৰ্যায়লৈ যায় CBI লোৱা নোলোৱা সেইটো এটা বেলেগ এটা টেকনিকেল কথা আছে চব বস্তু ক'বলৈ ইজি কিন্তু এক্সিকিউট কৰোঁতে বা ইমপ্লিমেণ্ট কৰোঁতে কিছুমান কাৰিকৰী সমস্যা আহে বাট এটা কথা নিশ্চিত CIDৰ হাতত আছে বৰ্তমান CID ইতিমধ্যে 4-5জনীয়া এটা দল গঠন কৰিছে আনুষ্ঠানিকভাৱে কিছু সময়ৰ পিছতে হয়তো ঘোষণা কৰিব এই দলৰ নেতৃত্ব কোনে লৈছে তেওঁলোকে কেনেধৰণে আগবাঢ়ি যাব কেনেধৰণে এতিয়া মই ভাবোঁ যে সিদ্ধাৰ্থ বা শ্যামকানু ঘৰত বৰ্তমান যাব অলপ পিছত হয়তো গৈ পেলাই চাৰ্চ কৰিব বা তেওঁলোকক এখন চাৰ্চ এখন দি আহিব যে আপোনালোকৰ শ্যামকানু আমি বিচাৰি আহিছোঁ 48 আৱাৰ্ছৰ ভিতৰত দিব হয়তো কাক দি আহিছে ক'ব চ' এনে কেতবোৰ ডেফিনেটলি টেকনিকেল যোনটো তেওঁলোকৰ ফৰ্মেলিটিজ আছে এনেইতো আৰু মুখেৰে কৈ ল'লে নহয় তেওঁকতো আহিব লাগিব তেওঁক বিচাৰিব লাগিব কিমান দিন লুকাই থাকিব চ' তেনেকুৱা প্ৰশ্ন আছে যদি লুকাই থাকেতো তেতিয়াহ'লেতো দোষীয়ে প্ৰমাণ হ'ব যদি আজি শ্যামকানু মহন্ত যদি পলায়ন কৰে তেতিয়াহ'লেতো তেওঁ নিজকে দোষী বুলিয়ে সাব্যস্ত হ'ব চ' মই ভাবোঁ যে ৰেছপনচিবল নাগৰিক হিচাপে তেওঁ চাৰেণ্ডাৰ কৰা উচিত ঠিক আছে ইয়ালৈ আহিবলৈ গুৱাহাটীলৈ আহিবলৈ ভয় কৰিব পাৰে যে মানুহে মোক মাৰি পেলাব পাৰে মই ভাবোঁ যে তেওঁ দিল্লীত আহি বা ক'ৰবাত আহি কোনোবা এটা ছিংগাপুৰত আছে যদি ছিংগাপুৰ এম্বেচিত গৈ পেলাই চাৰেণ্ডাৰ কৰক দেট ইজ দ্য বেষ্ট পচিবল ৱে চাৰেণ্ডাৰ কৰি কওক যে মই চৰকাৰৰ ওচৰলৈ মই যিকোনো মোক প্ৰশ্ন সুধিব পাৰে তাৰপিছত এৰেষ্ট নকৰে পিছৰ কথা কিন্তু মোৰ মতে তেওঁ চাৰেণ্ডাৰ কৰাটো উচিত ঠিক তেনেধৰণে সিদ্ধাৰ্থ শৰ্মায়েও চাৰেণ্ডাৰ কৰি পেলাই ক'ব লাগে যে মই যিকোনো প্ৰশ্নৰ সন্মুখীন হ'বলৈ ৰাজি আছোঁ সেই বস্তুটো কৰাটো উচিত এই দুয়োগৰাকী ব্যক্তি চাৰ্চ ৱাৰেণ্ট বা লুক আউট যি নকৰক কিয় যি টেকনিকেল টাৰ্মিনলজি আছে তাৰ পূৰ্বে তেওঁলোকে চাৰেণ্ডাৰ কৰি আহক নহ'লে কিন্তু ৰাইজে কিন্তু তেওঁলোকক অলৰেডি দোষী বুলি কৈছে তেতিয়াহ'লেতো আৰু ভাবিব ইতিমধ্যে কিন্তু 5-6 দিন হৈ গ'ল আজিলৈকে কিন্তু কোনো ধৰণৰ এটা লেম এক্সকিউজ শ্যামকানু মহন্তৰ এটা খুব দুৰ্বল স্পষ্টীকৰণৰ বাহিৰে আমি কিন্তু একো দেখা নাই চ' এতিয়া তেওঁৰ ভাল কথাটো হ'ব যে তেওঁ য'তেই নাথাকক অথৰিটিজৰ আগত চাৰেণ্ডাৰ কৰিব লাগে নহ'লে কিন্তু যিমানে দিন পাৰ হৈ গৈ থাকিব তেওঁৰ প্ৰতি কিন্তু মানুহৰ ডাউট মানুহৰ সন্দেহ মানুহৰ খং ক্ষোভ বৃদ্ধি পাই গৈ থাকিব মুখ্যমন্ত্ৰীয়ে সেইদিনা সংবাদমেলত কৈছিল যে স্বীকৃত হৈ লওক কিন্তু তাৰ পাছতেই
সেইদিনা সংবাদমেল কৈছিল কালি শেক্ষিত হৈছে খেলি শিক্ষিত হৈছে আজি ৰাতিপুৱা 10 বজাত তেওঁ টুইট দিছে তাৰমানে একশ্যন আমি যোনটো কৈছোঁ যে একশ্যন আৰম্ভ আপুনি যদি নিউজ লাইভৰ ফেচবুকত চাই আমি সেই শব্দটোৱে দিছোঁ যে একশ্যন আৰম্ভ চ' একশ্যন মোড বিগিনছ সেই একশ্যনটো কি কৰিলে যে শ্যামকানু মহন্তক নিষিদ্ধ কৰিলে কি নিষিদ্ধ কৰিলে যে যিকোনো অনুষ্ঠান কৰাৰ পৰা নিষিদ্ধ কৰিলে কেনেকুৱা অনুষ্ঠান উৎসৱ যি তেওঁ ফেষ্টিভেল পাতে আৰু লগতে কি ক'লে প্ৰত্যক্ষ এতিয়া বস্তুটো এনেকুৱা টেকনিকেলৰ কাৰণে তেওঁ নিজৰ সেই অনুষ্ঠানটো বদলি বেলেগ এটা অনুষ্ঠান লগাই বিহাইণ্ড দ্য স্ক্ৰীণ কাম কৰাৰ পৰাও নহ'ব তাৰমানে ডাইৰেক্টলি অৰ ইনডাইৰেক্টলি যিকোনো অনুষ্ঠানৰ লগত যদি শ্যামকানু মহন্ত জড়িত থাকে এতিয়া কিন্তু এইবিলাকৰ কাৰণে বেলেগ মানুহৰো প্ৰব্লেম হৈ যায় একচুৱেলি এতিয়া জেনুইনলি যদি কোনোবাই এখন ফেষ্টিভেল পাতিবলৈ যায় এতিয়া বহুত কুৱেশ্যন মাৰ্ক কৰিহে চৰকাৰৰ ফালৰ পৰা অনুদান দিব চ' এনে কেতবোৰ মানুহৰ কাৰণে জেনুইন কিছুমান মানুহৰো বিপদৰ সন্মুখীন হ'ব জেনুইনলি যি এটা কাম কৰাৰ আগ্ৰহ থাকে সেইবিলাক মানুহৰো অসুবিধা হ'ব কাৰণ এতিয়া যিকোনো ধৰক ষ্টেট বেংকৰ নিচিনা বা ONGC অইল ইণ্ডিয়া নুমলীগড় ৰিফাইনেৰীয়ে 10 বাৰ ভাবিব এটা অনুদান আগবঢ়োৱাৰ আগতে যে ইয়াৰ আগৰ আঁৰত কোন আছে নহ'লে বস্তুটো এনেকুৱা হ'ব যে নৰ্থ ইষ্ট ফেষ্টিভেল ছিংগাপুৰক কোনে কোনে স্পনচৰশ্বিপ দিছিলে তাৰমানে বস্তুটো যদিও তেওঁলোকে একো গম নাপায় সেই সময়ততো অ'কে ঠিক আছে পাতিছে দিছোঁ পৰৱৰ্তী সময়ত কিন্তু তেনেকুৱা কুৱেশ্যনছ আহিব কোন কোন মানুহ গৈছিলে এতিয়া কেইবাগৰাকী দুগৰাকী তিনিগৰাকী সাংবাদিক গৈছিলে তেওঁলোকৰ ওপৰতো প্ৰশ্ন উত্থাপন হৈছে অবভিয়াছলি মানুহৰ ক্ষোভ খং থাকে স্বাভাৱিক আৰু কিন্তু এতিয়া তেওঁলোকে যিমানেই আঁতৰি থাকিব চৰকাৰী তদন্ত প্ৰক্ৰিয়াৰ পৰা সিমানেই কিন্তু তদন্তকাৰী দলৰ লগতে অসমৰ ৰাইজ জুবিন অনুৰাগীয়েও কিন্তু তেওঁলোকৰ সন্দেহটো আৰু বৃদ্ধি পাই গৈ থাকিব আৰু দেখা গৈছে শেহতীয়াকৈ ছ'চিয়েল মিডিয়াত যিমানখিনিয়ে জুবিন অনুৰাগীয়ে অনুৰোধ কৰিছে মুখ্যমন্ত্ৰীয়ে কিন্তু কঠোৰ পদক্ষেপ লৈছে কাৰণ সকলোৰে অনুৰোধ ৰাখিব সেইটোৱে ধৰক চাওক এজন চেঞ্চিটিভ যদি চৰকাৰ হয় যি আৱেগ যদি বুজি নাপায় তেতিয়া বেলেগ কথা যদি বুজি পায় প্ৰতিটো কথা সূক্ষ্মভাৱে একদম মাইনিউটলি ডিটেইলত পৰ্যালোচনা কৰি থব যিকোনো দাবী আপুনি যদি এই 5 দিনৰ হেৰি চাই যে তেওঁলোকে বিচাৰিছিলে যে কাহিলীপাৰালৈ লৈ যাব লাগে লৈ গ'ল সৰু সজাইত ৰাখিব লাগে ভাল ধৰণে ৰাখিলে ইমান ডাঙৰ এটা আনপ্লেন বস্তু এটা কোনো ধৰণৰ প্ৰিপেৰেশ্যন নাই কিছুমান সৰু সুৰা ইছ্যুজ থাকিব কিন্তু আপুনি যদি আজি গোটেই দিনটো 5 দিনৰ যদি আপুনি টাইমলাইনটো চাই ইয়াতকৈ ভালকৈ হোৱাৰ এটলিষ্ট ময়ো এজন জুবিন অনুৰাগী হিচাপে মই কিন্তু আজি গৌৰৱেৰে ক'ব পাৰোঁ যে ইয়াতকৈ ভাল আৰু বিশেষ যাত্ৰা বিদায় সেই ব্যক্তিজনক জুবিন গাৰ্গক মই ভাবোঁ যিমানখিনি দিব লাগে চৰকাৰ আৰু অসমবাসীয়ে মই ভাবোঁ তাত বহু ওপৰত দিছে কাৰণ আপুনি যদি চাই ৰাষ্ট্ৰীয় সংবাদ মাধ্যম আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত চৰ্চা লাভ কৰিছে এজন শিল্পীক ইমান সন্মান দিব পাৰে ইমান মৰম দিব পাৰে ইমান আদৰ দিব পাৰে মানে বিশ্বাস কৰিব পাৰে যে 30 কিলোমিটাৰ বাট 7 ঘণ্টা জোৰা আৰু লক্ষাধিক মানুহ এনেকৈ ধৰণৰ কিছুমান সংবাদে নিউয়ৰ্ক টাইমছত বাতৰি প্ৰচাৰ হৈছে আল জাজিৰাত বাতৰি প্ৰকাশ হৈছে মই বাহিৰৰ কথা যোনকেইটা মোৰ দৃষ্টিত পৰিছে আৰু তেনেকুৱা বহু বাতৰি কাকত বা সংবাদ মাধ্যম থাকিব আন্তঃৰাষ্ট্ৰীয় ৰাষ্ট্ৰীয় মাধ্যমটো বাৰু মই ধৰি ল'লোঁ তেওঁ ইণ্ডিয়াৰ এজন ছুপাৰষ্টাৰ ইয়া আলি গানটো ধৰক অসমত যিমানখিনি জানে তাতকৈ বেছি তেওঁ এইবিলাক গানৰ কাৰণে তেওঁ ফেমাছ চ' সেইটো স্বাভাৱিক কিন্তু যেনেধৰণে অসমৰ মানুহে দেখুৱালে তেওঁক সেইটো কিন্তু মানে আনপ্ৰেচিডেণ্টেড মুখ্যমন্ত্ৰীয়ে কালি কোৱা নিচিনাকৈ যে হয়তো নেক্সট 50 বছৰত এনেকুৱা এজন ব্যক্তি বা এনেকুৱা এজন শিল্পী নোলাব যাক আমি ইমান ৰাইজে মৰম দিলে বা মৰম কৰে চ' এইবিলাক কথা ডেফিনেটলি আছে চৰকাৰখন ডেফিনেটলি এই জুবিন গাৰ্গৰ যি আমি এই 5 দিনীয়া যি দুখ লগা যি যাত্ৰা সেই যাত্ৰাত কিন্তু যথেষ্ট সংবেদনশীল আছিল চেঞ্চিটিভ আছিল প্ৰতিটো কথা খুব ৰাইজৰ পৰিয়ালৰ আদেশ লৈ পৰামৰ্শ লৈ অনুমতি লৈ আগবাঢ়িছে আৰু আজিও যি আমি দেখিলোঁ এই টুইটটো শ্যামকানু মহন্তক বেন কৰা ইটছ পাৰ্ট অফ দেট ইটছ এন এক্সটেনশ্যন অফ দ্য গভৰ্ণমেণ্ট চেঞ্চিটিভিটি ইন ডিলিং উইথ দ্য কেছ অফ জুবিন গাৰ্গ চ' মই ভাবোঁ যে পৰৱৰ্তী সময়তো এৰেষ্ট বা যি ব্যৱস্থা হয় আইনীভাৱে সেইখিনিও চৰকাৰে ডেফিনেটলি কৰিব আৰু ডেফিনেটলি চৰকাৰখনে ইমানখিনি যেতিয়া কৰিছে পৰৱৰ্তীখিনিও ৰাইজৰ মতেই কাম কৰি যাব বুলি আমি আশা কৰিছোঁ